বঙাইগাঁও বাখৰাপাৰা যদি আলহী খাবা আহি আমি একবাৰ চাহপাত বাগানত নাযাম তেনেহ'লে কেনেকুৱা কথা হ'ব চদো আমি একবাৰ চাহপাত বাগানতে ঘূৰি আহোঁ এইৰে কি ধুনীয়া চাহপাত বাগান শাৰী শাৰীকৈ ৰুই থৈছে আমাৰ কুচি ভাল পাইছে বাগানৰ মাজত ফটো উঠব পাই আহে না আচ্ছা খুৰা এই ড্ৰেইনগিলা কিয় এনেকে দহা কৰি দি আছে পানী যাব লাগিছে পানী চাইডে শাক আছে মৰে নালি জমিবিলাক চাফা কৰিব লাগে পানী জমা হৈ থাকিলে শাক আছে মৰে খুৰাই কৈছে এই ড্ৰেইনগিলা দিয়াৰ কাৰণ হৈছে যদি এই চাহপাত বাগানত যদি পানী জমা লাগে তেতিয়াহ'লে চাহপাত গাছগিলা মৰি যায় যাৰ কাৰণে এনেকুৱা মানে ড্ৰেইন আমাৰ খুৰাসকলে বনাই আছে অলপ ড্ৰেইনটো দ কৰি দি আছে আচ্ছা দাদা এই যে চাহপাতের গাছগিলা যে কাটি দিছে কাটি দেওয়ার কারণটা কি আছে যে গছবিলাক লগাইছে চাহপাতৰ মাজে মাজে দেখা পাং এইবিলাক গছ নিম গছ চিৰিজ গছ এই গছগিলা লগোৱাৰ কাৰণটো কি আছে আপোনাৰ হল এইবোৰ গাছের সেফটির কারণে হলসা গাছের সেফটির কারণে আৰু গাছের বহুত স্টিম আছে বর্ষণের কারণে এইবোৰ আয়ুতেও কিবা হয় আর গাছের যে সয়া হয় সেটার কারণে বেশি গাছ বেয়া হওয়ার কারণে যদি ভাল চিনাইলেও হয় দেখা হয় সেফটিটা ভাল হয় আর সেউজীয়া পৰিৱেশ চাৰিওপিনে সেউজীয়া পৰিৱেশ কি হাৰি হাৰি কৈ আছে কোম্পানীয়ে হাৰি হাৰি কৈ ৰৈ থৈছে এইখনে হৈছে বঙাইগাঁও বীৰচৰা চাহপাত বাগান চিৰিজ গছৰ তলে তলে চাহপাত বাগান কি সুন্দৰ পৰিৱেশ আহক ৰাইজসকল আপোনালোকেও ইয়াৰ পৰিৱেশ কেতিয়াবা উপভোগ কৰিবলৈ আহক